সি আহিবানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ। ঐ মুখ বন্ধ কৰ। স্কুলৰ হোমৱৰ্ক, টিউচন মাষ্টৰৰ হোমৱৰ্কত মোৰ ৰাতি টোপনি নাইকিয়া হৈছে আৰু তই ঘুমতিৰ কথা কৈ থাকিব আহিছ। মোৰো একে দেখা অ তেক, মোৰো অৱস্থা বেয়া কৰি দিছে। মই কিবা দুখতহে গান গাই আছো। এ মজা, আহ তেন্তে দুইটাই একেলগে গাওঁ। আহিবা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ। এই ঘুমতি কথা বাদ দে, হয়তো চা টকলা আহি আছে। পিছে সি ইমান সাজি কাচি কলৈ যায় নো? টকলা ক'ত যাও? বোপাইহঁত, তহঁতি পঢ়া শুনা কৰি থাক, মই অলপ বজাৰ কৰি আহোঁগৈ। মোৰ বহুত পইচা আছে। বাৰু টকলা, সেই পঢ়া শুনা কথা কৈছ যেতিয়া 10ৰ পৰা 3 গলে কিমান থাকিবনো কচোন? 10ৰ পৰা 3 গলে বাৰু হ'ব সহজ কৰি দিছো। তই আম গছত উঠি 10টা আম পাৰি আনিলি, তাৰে 3টা তোক দিলি। এতিয়া কচোন তোৰ হাতত কেইটা আম থাকিব? মোৰ হাতত 10টা আমেই থাকিব। কেনেকৈ? তই 3টা তোক দিয়া নাই জানো? আম গছত উঠিম মই, আম পাৰি আনিম মই 3টা তোক কেলে দিম? মোৰ হাতত 10টা আমেই থাকিব। আৰু ধৰি ল 10টা আমৰ পৰা তই 3টা তোৰ পৰা কাঢ়ি ললে, তেতিয়া তোৰ হাতত কি থাকিব? তেতিয়াও মোৰ হাতত 10টা আমেই থাকিব, কিন্তু লগত তোৰ কেইটামান দাঁত যোগ হব। হ'ব তেক, পঢ়াৰ কথা বাদ দে, ইয়াত যাবলৈ দে। ঠিক আছে, মই এতিয়া যাওঁ, বজাৰ কৰিবলৈ আছে। এই তহঁতি পঢ়া শুনাই কৰি থাক আৰু। এৰা পাই, টকলাৰহে ভাল, বজাৰ কৰিবলৈ গৈছে। আমি এটা কাম কৰো, ককাইৰ দোকানত গৈ মিঠাই কেইটামানকে খাওঁগৈ বৈ তো। বল সেইটোৱে ভাল হ'ব। ৰাম ৰাম ককাই। ককাই ভালনে? টেক আৰু তো কেনেকুৱা, তোমালোকৰ ভালনে? মোৰ বৰ ভাল নহয় অ শুনটো। কেলে, কি হ'লনো ককাই? মনটো কিয় মাৰি আছে? নকবা আৰু তো, কালি কোনোবাই মোৰ কেছ বক্সৰ পৰা পইচা চুৰ কৰি নিলে পাই। হা? চুৰ? আমাৰ কলনীত? পাই, কালি কোনোবাই চুৰ কৰিলে মোৰ পইচা। তো জাছুছ নন্দীক ফোন কৰাৰ সময় আহি গল। ঠিক কথা কৈছা টেক, জাছুছ নন্দীক ফোন কৰা। জাছুছ নন্দীৰ কথা পাহৰিছিলোৱেই, ৰবা এতিয়াই তাইক ফোন কৰিছো। হেল্ল' নন্দী, মই ককাই চায়ৱালাই কৈছো। তুমি মোৰ দোকানত আহিব পাৰিবা নেকি? টেক আৰু তো মোৰ দোকানতে আছে। বৰ ডাঙৰ ঘটনা এটা ঘটি গল পাই, অলপ সোনকালে আহাচোন। পলিটিক্স নকৰিবা বন্ধু। হেল জাছুছ নন্দী, হেল জাছুছ নন্দী। নন্দী, কালি ককাই কেছ বক্সৰ পৰা পইচা চুৰ হৈছে। কি কোৱা হে? জাছুছ নন্দী থাকোতে আমাৰ কলনীত চুৰ? নন্দী, কালি কোনোবাই মোৰ কেছ বক্সৰ পৰা পইচা চুৰ কৰিছে। কথাটো মোক ভাঙি পাতি কওকচোন, কি হৈছিলনো আচলতে? কালি আবেলি সময়ত দোকানত বহুত ভিৰ আছিল, আৰু সন্ধিয়া লগালৈ অৱশ্যে কাষ্টমাৰ কমিছিল। আৰু দোকান বন্ধ কৰিবৰ সময়ত মই কেছ বক্সত চাওঁ যে মোৰ নগদ 7,000 টকা নাই। দোকানত ভিৰ হৈ থাকোতে কোনোবাই পইচাটো চুৰ কৰি লৈ গল নেকি? নহয়, ভিৰৰ সময়ত কোনো কেছ বক্স খুলি পইচা চুৰ নকৰে, কাৰণ তেনে কৰিলে সকলোৱে দেখিব। এইটো তাৰ পিছত অহা কাৰোবাৰ কাম। বাৰু সন্ধিয়া খালী সময়ত আপোনাৰ ওচৰলৈ কোন আহিছিল? দোকান বন্ধ কৰিবৰ সময়ত টকলা চোৰ আহিছিল, আৰু তেতিয়া মই বৈয়ামত বস্তু ভৰাই আছিলো। সিয়ে হ'ব নেকি তেন্তে? অথনি আমি বহি থাকোতে টকলা চোৰটো বজাৰ কৰিবলৈ গৈছিল। তাৰ মানে কালি ইয়াত ই চুৰ কৰি আজি বজাৰ কৰিবলৈ গৈছে। টকলা চোৰক টেক আৰু তই কেতিয়া দেখিছিলা? অথনি আমি বেকয়াৰ্ডত বহি থাকোতে সি মস্তিকে গান গাই আমাক দেখুৱাই বজাৰ কৰিবলৈ গৈছিল। কৈছে বোলে তাৰ হাতত বহুত পইচা আছে। দেখিলা, মই ইয়াত মূৰৰ খাম মাটি পেলাই কষ্ট কৰি পইচা ঘটিম, আৰু সি পইচা চুৰ কৰি বজাৰ কৰিবলৈ যায়। তাক আজি। ৰব ককাই, আপোনাক চোৰক মই হৈ কহাই দিছো। কম্পিউটাৰ জি, টকলা চোৰ কো ফোন লগায়া যায়। হেল্ল' টকলা চোৰ, মই জাছুছ নন্দীয়ে কৈছো। কালি তই সন্ধ্যা লগা ককাই দোকানৰ পৰা চুৰ কৰি নিয়া 7,000 টকা ভালে ভালে ঘূৰাই দিবিহি, নহলে জানিছই নহয় মই পুলিচক খবৰ দিম। ককাই, আপোনাৰ পইচাটো সি আজি বোলে ঘূৰাই দিবহি, আপুনি একো চিন্তা নকৰিব। এই জাছুছ নন্দী থাকোতে এই কলনীত কোনো চুৰ হব নোৱাৰে, আৰু কাৰো লগত অন্যায় হব নোৱাৰে। হেল জাছুছ নন্দী, হেল জাছুছ নন্দী। কিবা বুজি পালানে? তো এই বেয়া কাম কৰি কেইদিনমানৰ মস্তি কৰাতকৈ অলপ কষ্ট কৰি পঢ়া শুনা কৰি ভাল মানুহ হোৱাই ভাল, নহলে টকলা চোৰৰ দৰে লাজ পাব লাগিব। ঠিক কথা কলা টেক, পঢ়া শুনাতকৈ ডাঙৰ বস্তু একো নাই।